এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰু লগতে সুপ্ৰভাত জনাইছোঁ। এতিয়া ৰাতিপুৱা 6:30 বাজিব আৰু মৰ্ণিং ৱাক কৰি আহিলোঁ, মানে ৰানিং, আছাম পুলিচৰ প্ৰস্তুতি। 4 বজাতে গৈছিলোঁ, ৰানিং কৰিলোঁ, এক্সাৰচাইজ কৰিলোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ। চানমাৰীৰ পৰা মোৰ ঘৰ অলমষ্ট 2.5 কিলোমিটাৰ। তো এতিয়া খোজকাঢ়ি ঘৰত আহি আছোঁ। ৰাতিপুৱা টাইমত গাড়ীখন লৈ নাহোঁ আৰু আপোনালোকৰ খা খবৰ জনাব। মোৰতো ভাল নে বেয়া ক'ব নোৱাৰোঁ, পূৰা বিজি। ইমান বিজি, 1 ছেকেণ্ড সময় নাপাওঁ, যাৰ কাৰণে ভিডিঅ' বনাই থোৱা আছে, এডিট কৰিব পৰা নাই আৰু আপলোডো কৰিব পৰা নাই। বহুত এনেকুৱা ভিডিঅ' আপলোড নকৰোঁতে লাষ্টত ডিলিট কৰিব লগা হৈ যায়। আৰু ভিডিঅ' এটা লক্ষী পূজাৰ ভিডিঅ' আছে, বহুত ধুনীয়া বনাই থৈছোঁ। আৰু লগতে দুৰ্গা পূজাৰ নৱমীৰ ভিডিঅ' আছে। আমি ইমান জেগা ফুৰিছিলোঁ, ধুনীয়া পূজা, আপোনালোকক দেখুৱাম বুলি ভিডিঅ' কৰি থোৱা আছে। বাট এডিট কৰিব সময়ৰ অভাৱ, যাৰ কাৰণে দিব নাই পৰা। যা হওক, সেয়াই আৰু আজি বেলেগ একোৱেই নাই ভিডিঅ'টোত। এনেই ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাৰ গুৱাহাটীৰ পৰিৱেশ দেখুৱাম বুলি, কিন্তু গুৱাহাটীত এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু 9 বাজি গৈছে। মানুহ পূৰা দেখিছে মোৰ বেকগ্ৰাউণ্ডত গাড়ী গৈ আছে, পূৰা বিজি। গুৱাহাটীত স্কুল কলেজো ৰাতিপুৱাই খোলে, অফিচ কাছাৰী যোৱা মানুহবোৰ মুঠতে 6:30-7 বজাৰ পৰা মানুহ অহা যোৱা আৰম্ভ হৈ যায়। সেয়াই দৈনন্দিন ৰুটিনখন ৰাতিপুৱা 4 বজাৰ পৰা আৰম্ভ হয়। আপোনালোকৰ কেইটা বজাৰ পৰা আৰম্ভ হয় জনাব। মই 4 বজাত উঠি গা পা ধুই ৰানিং কৰিব আহি যাওঁ, এক্সাৰচাইজ কৰিব, আৰু তাৰপাছত গৈ পেলাই ঘৰৰ কাম চাম কৰোঁ, বয়ে ভাত বনাই, আৰু তাৰপাছত মই ইউনিফৰ্ম প্ৰেছ কৰিব লাগে। তাৰপাছত টিফিন ৰেডি, মানে বয়ে বনাই দিয়ে, মই সজাই মেলি লওঁ। তাৰপাছত ক্লাছত যাওঁ, তাৰপাছত বাহিৰে ডিউটিত যাওঁ। তাৰ মাজত ক'ৰবাত ধৰক আৰু বজাৰ চজাৰ কৰিব থাকে, সেনেকৈ ঢেৰ কাম কৰি মেলি সন্ধিয়া ঘৰ পাওঁ। তাৰপাছত আকৌ ডিউটিৰ ৰিপৰ্ট বনাব থাকে। তাৰপাছত আকৌ চাহ খাই অলপ পঢ়া শুনা, আৰু তাৰপাছত শুওঁতে ৰাতি 1 বাজি যায়। এয়া মোৰ পূৰা বিজি লাইফ। এতিয়া আহি থাকোঁতে ঘপককৈ ভাবিলোঁ, অকলে আহি আছিলোঁ, বহুত দিন একো ভিডিঅ' বনোৱা নাই, এনেই অকণমান কেমেৰাটো হাতত তুলি ল'লোঁ। আৰু এইখিনি আজি মোৰ ছুটি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক মৰম দিবলৈ নাপাহৰিব। তো বাই আজিলৈ আহোঁ দেই। লাভ ইউ অল, টেক কেয়াৰ।